সোণৰ চেণ্ডেল বিচাৰি পোৱা নাই কাৰোবাৰ হাত লাগিল কাৰ হাত লাগিব হে ভালকে বিচাৰা পাই যাবা কোনো কাৰণতে নাপাওঁ আচলজনীৰে হাত লাগিল এতিয়া সন্দেহ হ'লেও ক'ব নোৱাৰো কাৰণেহে পৰহিলৈকে চেণ্ডেল আছিল কালি ইহঁত গ'ল আৰু আজি চেণ্ডেল নোহোৱা হ'ল তাৰ মানে তুমি মানসিক সন্দেহ কৰিছা বহুত ভুল কাম কৰিছা হে তাই তোমাৰ চেণ্ডেল কিয় নিব ভনীয়েৰাক যে সন্দেহ নকৰা এইটো মই জানো কিন্তু এইকেইদিন সিহঁতৰ বাহিৰে আমাৰ ঘৰলৈ আন কোনো অহা নাই তাই নিনিলে নিব কোনে যাবৰ সময়ত ৩,০০০ টকাও দি পঠিয়াইছিলা তাৰ পিছতো তাই এই কামটো কৰিব নালাগিছিল শুনা তুমি মোৰ খং উঠাই নল'বা মানুহে নিয়াৰ প্ৰমাণ যদি নহয় তেতিয়া কথা কিন্তু বহুত বেয়া হৈ যাব হ'ব হ'ব ইমান খং দেখাব নালাগে হেল্ল' কথা এষাৰ সুধো বেয়া নাপাবা দেই তোমাৰ বেগত কেনেবাকে বাৰু মোৰ সোণৰ চেইনডাল গৈছে নেকি কি বৌ তুমি এইবোৰ কি কথা কৈছা তাৰমানে তুমি এতিয়া মোক সন্দেহ কৰিছা শুনা তুমি মোৰ কাপোৰ আলমাৰীৰ পৰা নিজে উলিয়াই পিন্ধিছিলা যে তুমি কৈছিলা কাৰণেহে মই আলমাৰীটো খুলিছিলো চেইনডাল মই বহুতবাৰ বিচাৰিলো আকৌ বেলেগ মানুহ কোনো অহা নাই ঘৰলৈ আমাৰ আকৌ সেইডালটো উৰি যাবলগীয়া বস্তুটো নহয় বুজিলো মই চেইনডাল আনিলো বুলি তুমি একেবাৰে খাটাং হৈ গৈছা এদিনটো তোমাৰ ভণ্টি প্ৰণতিও আহিছিলে তাই এইটো কাম কেতিয়াও নকৰে এইটো মই জানো হ'ব বৌ মোৰ ঘৰৰ অৱস্থা বেয়া কাৰণে তুমি আজি মোক তেনেকে ক'ব পাৰিলা আচলতে মই তোমালোকৰ ঘৰলৈ যাবই নালাগিছিলে তুমি তাইলে ফোন কৰিব নালাগিছিল তুমি সেইবিলাক গম পাই গ'লা তাই বহুত কান্দিছে মোৰ মা দেউতা চোৰ নাছিল ময়ো চোৰ নহয় মোৰ ভণ্টিও চোৰ হ'ব নোৱাৰে আৰু তাই তোমাৰ চেইন চুৰ কৰিবলৈ অহা নাই ঘৰখনৰ এটা ডাঙৰ সমস্যা হৈছিল কাৰণে কেইটামান পইচা বিচাৰি আহিছিল তোমাৰ চেইন চুৰ কৰি নিবলৈ অহা নাছিল গোটেই আলমাৰী বিচাৰি চলাত কৰিলো তাই যদি নিয়া নাই তুমি নিছা তুমি মোকো সন্দেহ কৰিলা অথচ ভনীয়েৰা সন্দেহ কৰি কিনে এতিয়ালৈকে ফোন এটা কৰিব নোৱাৰিলা কিন্তু মোৰ ভনীজনী কোনটোৱে মাৰি দিলা কেনেকুৱা মানুহৰ লগত যে মোৰ সম্পৰ্ক হ'ল দাদা চেইনডাল পালেনে বাৰু নাই পোৱা আৰু শুন তই এইটো কথা বৰ বেছিকে ভাবি নাথাকিবি মই কৈছো নহয় তোক তই নাভাবিবি ইমান নভবাকৈ কেনেকে থাকো বাৰু তইহে কচোন বৌয়ে যিমানখিনিহে কথা শুনালে নহয় মই আৰু তোৰ ঘৰলৈ কেতিয়াও নাযাওঁ আৰু ঘৰত কিবা অকণমান অসুবিধা হোৱাৰ কাৰণেহে মই তহঁতৰ ঘৰলৈ গৈছিলোঁ অকণমান সহায় বিচাৰি কিন্তু বৌয়ে মোক চোৰ সজালে তোক মই কেনেকে বুজাম কচোন মোৰ কিমান মনটো বেয়া লাগিছে কিমান মই অন্তৰত দুখ পাইছোঁ তোক মই বুজাব নোৱাৰো বাৰু বাদ দে এইবিলাক যিয়ে হওক তই খালি বৌক বুজাবি মই দুদিন দেৰিকে হ'লেও য'ৰ পৰা যেনেকে হ'লেও মই পইচা অলপ যোগাৰ কৰি বৌক চেইনডাল কিনি দিমেই তই খালি অলপ বৌক বুজাবি এইটো আকৌ তই কি কথা কৈছ নহয় না তই কি কথা কৈছ তয়ো কম নহয় দেই তুমি ভনীয়েৰালৈ ফোন এটা কৰি সোধাচোন
কাৰণ ইয়াৰ আগতেওতো বহুবাৰ তোমাৰ বহু লাগতিয়াল বস্তু তাইৰ হাততে গুচি যায়। এইবাৰো কি জানি ভুলবশতঃ তাইৰ হাততে গ'ল, হ'বওতো পাৰে। বুজিছা, চেণ্ডাল পালো। মই জানো নহয় তাই চেণ্ডাল চুৰ কৰা নাই, এইডাল পালো। দিয়াচোন ফোনটো, মই নাহিলে এটা ফোন কৰোঁ। ফোন নকৰিবা, ফোন নকৰিবা। এতিয়া লাজ লাগিছেনে নাই? তোমাৰ লাজ লাগিছেনে নাই? তুমিতো চেণ্ডাল এতিয়া পালা, কিন্তু মোৰ একমাত্ৰ ভনী চিৰ জীৱনৰ বাবে মোৰ সম্পৰ্ক বিচ্ছেদ হ'বলগীয়া পৰিস্থিতি হ'ল নে নাই? নিজেই সাৱধান নহৈ আনক সন্দেহ কৰাটো সেই ফলটো খুব বেয়া হৈ প্ৰমাণ। তোমাৰ সন্দেহটো ভুল প্ৰমাণিত হ'ল। মই মানসিক ক্ষমা